নমস্কাৰ, আজি আহি আমি উপস্থিত হ'লোঁ সেই শিৱসাগৰ চহৰত। স্কুটিখনৰ তেলটো ভৰাই আমি চিধাই ওলালোঁ গড়গাঁৱলৈ। আৰু আপোনালোকে নিশ্চয় জানে যে শিৱসাগৰ গড়গাঁৱতে আছে ঐতিহ্যমণ্ডিত ৰাজ কাৰেংঘৰ, আৰু এয়া হৈছে শিৱসাগৰৰ কাৰেংঘৰ। কাৰেংঘৰস্থিত এই গড়গাঁৱতে স্বৰ্গদেউ শুক্লেংমুঙৰ দিনত ৰাজধানী স্থাপন কৰা হৈছিল। আৰু কাৰেংঘৰ স্থাপন কৰা হৈছিল 1751 চনৰ পৰা 1761 চনৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। 1752 চনত কাৰেংঘৰ বৰ বেয়াকৈ ক্ষতি হৈছিল আৰু তাৰ পাছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ তাক নিৰ্মাণ কৰিছিল। যিহেতু সেই সময়ত কোনো বালি চিমেণ্টৰ ব্যৱস্থা নাছিল, সেইবাবে এই কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল মাটিমাহ, হাঁহ কণী, বৰা চাউল, পানী, বেলৰ আঠা, শামুক, চূণ ইত্যাদিৰে। এই কাৰেংঘৰত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে আৰু এই দুৱাৰকেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। কাৰেং মানে হৈছে ৰাজপ্ৰসাদ। যিহেতু আহোমৰ স্বৰ্গদেউ ৰজাসকলে বাস কৰিছিল, সেইবাবে এই ঘৰক কাৰেংঘৰ বুলি নাম দিয়া হৈছিল। কাৰেংঘৰ মাটিৰ তললৈ 2 মহল আৰু মাটিৰ ওপৰত 5 মহলেৰে নিৰ্মাণ কৰা হৈছিল। আচৰিত কথা এইটোৱে যে কাৰেংঘৰৰ একেবাৰে তলৰ মহলাৰ পৰা 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি সুৰংগ আছিল, যোনটো সুৰংগয়েদি ৰংপুৰৰ তলাতল ঘৰলৈ যাব পৰা গৈছিল।